নমস্কাৰ সকলোকে মোৰ আজি বিশেষ মিনি ব্লগলে স্বাগতম জনাইছো কিয় বিশেষ হেতু সাগে সকলোৱে গম পাইছে কিয়নো আজি শিক্ষক দিৱস আৰু এগৰাকী শিক্ষকৰ বাবে আজিৰ দিনটো বিশেষে হয় আৰু এগৰাকী শিক্ষক হিচাপে আজিৰ মোৰ দ্বিতীয়টো শিক্ষক দিৱস আজিৰ দিনটো বেছি স্পেশাল আমাৰ বাবে আৰু এই স্পেশাল বনাইছে কোনে জানেনে আমাৰ এই মৰমৰ ছাত্ৰ ছাত্ৰীবোৰে ইহতি ইমান কষ্ট কৰিছে ইমান ধুনিয়াকৈ ডেকোৰেট কৰিছে আমাক গিফট দিছে কেক কাটিছো মানে খুবেই ভাল লাগিছে হৰুতে এটা সময়ত আমিও এইবোৰ কৰিছিলো আমাৰ শিক্ষকৰ বাবে আৰু তেওঁলোকে আৰু আমাক এন্টাৰটেইনো কৰিছে দেই কিছুমানে ডান্স কৰিছে আকৌ ড্ৰামা কৰিছে আৰু বেষ্ট পাৰ্ট লাগিল মোৰ এই যে কমেডি ডান্স কৰিছে হিহতি মানে বহুত ধুনিয়া কৰিছে আজি মন প্ৰাণ খুলি হাঁহিছো ইমান সাগে হহাই নাই মই আজি মানে বহুত হাঁহিছো এনজয় কৰিছো মানে আৰু হৈ দিয়কচোন আজীৱনটো আজি আছে কাইলৈ নাই হেকাৰণে সকলো মোমেন্টতে মানে আমি এনজয় কৰিব লাগে হয়নে আৰু ডিয়াৰ ষ্টুডেন্টস তোমালোকক বহুত বহুত ধন্যবাদ দেই আজি আমাৰ দিনটো ইমান বিশেষ কৰাৰ বাবে আৰু হেখত হিহতি আমাৰ বাবে লাঞ্চ প্ৰিপেয়াৰ কৰিছে এতিয়া খাই বৈ ঘৰলৈ আহিলো আৰু ষ্টুডেন্টবোৰে দিয়া মৰমবোৰ চাওকচোন এটো কোনো শো অফ নহয় দেই মই স্মৃতি হিচাপে থাকি যাব হেইবাবে দিছো